বিলুপ্ত হ'বলৈ ধৰা অসমীয়া চিনেমা ইণ্ডাষ্ট্ৰীটোক তেওঁ এটা নতুন দিশ দেখুৱাই দিলে আৰু মিছন চাইনা কাঞ্চনজংঘা আদি চিনেমাৰ জৰিয়তে প্ৰডিউচাৰসকলক অসমীয়া চিনেমাত পইচা লগাবলৈ সাহস দিলে নমস্কাৰ যোৱাকালি জুবিন দাৰ অন্তিমখন চিনেমা ৰৈ ৰৈ বিনালে শুভ মুক্তি পালে আৰু এতিয়া এইখন মাত্ৰ এখন চিনেমা হৈ থকা নাই এইখন অসমীয়া চিনেমাৰ এটা আইডেন্টিটি হৈ পৰিছে ইয়াৰ আগতে হিন্দী চিনেমাৰ বাবে অসমতেই অসমীয়া চিনেমাই হলত ঠাই পোৱা নাছিল আৰু এতিয়া তাৰ একেবাৰে উল্টা হৈছে কাৰণ ৰৈ ৰৈ বিনালেৰ বাবে কেইবাখনো হিন্দী চিনেমা হলৰ পৰা আঁতৰাই দিয়া হৈছে বৰ্তমান জুবিন দাই জীৱিত কালত যেনেকুৱা ধৰণে অসমীয়া ফিল্ম ইণ্ডাষ্ট্ৰীটো হোৱাটো বিচাৰিছিল ঠিক তেনেকুৱা হৈ আছে অসমীয়া চিনেমা এটা নতুন ৰেকৰ্ড গঢ়িবলৈ গৈ আছে এইখন অসমীয়া চিনেমা জগতৰ প্ৰথমখন চিনেমা হ'বলৈ গৈ আছে যিখনৰ কাৰণে এটা দিনতে 12টাৰ পৰা 14টা পৰ্যন্ত শ্ব' ৰখা হৈছে আৰু আচৰিত কথাটো হ'ল যে প্ৰতিটো শ্ব'ই হাউচফুল 4টা বজাতেই চিনেমাখন চাবলৈ মানুহ চিনেমা হলত আহি ভিৰ কৰিছে অসমীয়া চিনেমাৰ বাবে ইয়াতকৈ ডাঙৰ ইয়াতকৈ ভাল আৰু দিন যে আহিব পাৰে সেয়া মনে নধৰে মাত্ৰ এই চিনেমাখনৰ বাবে 8টাকৈ নতুন চিনেমা হল অপেনিং কৰা হ'ল বৰ্তমানলৈকে এই চিনেমাখন ভাৰতৰ মুঠ 30খন বিভিন্ন ঠাইত আৰু প্ৰায় 800টা চিনেমা হলত মুক্তি দিয়া হৈছে আটাইতকৈ ডাঙৰ কথাটো হ'ল যে বাহিৰৰ মানুহেও এই চিনেমাখনৰ প্ৰতি ইণ্টাৰেষ্ট দেখুৱাইছে এই কথা চিনেমাখনৰ প্ৰডিউচাৰ শ্যামন্ত গৌতমে কনফাৰ্ম কৰিছে আৰু পৰৱৰ্তী সময়ত হয়তো হিন্দী আৰু ইংলিছতো ৰিলিজ কৰা হ'ব যদি তেনেকুৱা হয় তেতিয়াতো আৰু ভাল কথা হ'ব চিনেমাখনৰ মুঠ বাজেট আছিল প্ৰায় 5 কোটি টকা আৰু অনুমান কৰা হৈছে যে ছবিখনে 100 কোটি পৰ্যন্ত কালেকশ্যন কৰিব দুখৰ মাজতে আমাৰ বাবে এয়া অতিকে ভাল লগা কথা কিন্তু জুবিন দাই যদি নিজে এই দৃশ্য দেখা পালেহেঁতেন তেতিয়া হয়তো আৰু ভাল লাগিলহেঁতেন যিয়ে নহওক তেওঁ নিজৰ অনুপস্থিতিটো সকলো কাম সুন্দৰকৈ কৰি গৈছে জীৱিত কালত যিবোৰ কাম কৰিম বুলি কৈ গৈছিল সেই সকলোবোৰ তেওঁৰ অনুপস্থিতিটো তেওঁৰ কোৱাৰ দৰে চলি আছে আৰু ইয়ে প্ৰমাণ কৰে যে তেওঁ এজন সাধাৰণ মানুহ নাছিল তেওঁ আছিল এজন ভগৱান